আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 56 নম্বৰ দিন আৰু 56 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈ আছে। ৰাতিপুৱা দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে আৰু বৰ্তমান মই ফিনিচাৰ ব্যৱহাৰ কৰি আছোঁ। সোণালী মুৰ্গীৰ কাৰণে যিটো আহে গডৰেজৰ ফিনিচাৰ সেইটো ব্যৱহাৰ কৰি আছোঁ আৰু পানীত এতিয়া বৰ্তমান কোনো ধৰণৰ মেডিচিন নাই। আজি চাগে আবেলিৰ পৰা আকৌ মেডিচিন দিবলৈ আৰম্ভ কৰিম, কাৰণ কিয় এতিয়া বয়স হৈ গৈছে আৰু সেইমতে গৰম দিন যিহেতুকে দানাও খোৱা নাই সিমানটো আৰু সেইকাৰণে ৱেইট গেইনটো ইমান বেছি হোৱা নাই। সেইটো কাৰণে কেইদিনমানৰ কাৰণে জিপ্ৰমিন ব্যৱহাৰ কৰিম বুলি ভাবিছোঁ, যিটো আপোনাৰ ওজন বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে। মুৰ্গীখিনি আগে পিছেও ব্যৱহাৰ কৰিছোঁ আৰু সেই বিষয়ত ভাল ফলাফলো পাইছোঁ। আৰু ভিতৰৰ টেম্পাৰেচাৰ প্ৰায় 31-32 ডিগ্ৰী চেলচিয়াছ হৈ আছে আৰু বাহিৰত বৰষুণ আধা পৰ্দা উঠাই দিছোঁ আৰু আধা উঠোৱা নাই। এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতেই দানা দি দিছিলোঁ, ফিনিচাৰ দানা ব্যৱহাৰ কৰি আছোঁ সোণালী মুৰ্গীৰ আৰু দানা দিয়াৰ পিছতে এতিয়া পানীও দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান দিছোঁ জিপ্ৰমিন ব্যৱহাৰ কৰিছোঁ, যিটো মুৰ্গীৰ আপোনাৰ ওজন বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে। আগে পিছে ব্যৱহাৰ কৰিছোঁ, ভাল ফলাফলো পাইছোঁ। বহুত অতি সোনকালে মুৰ্গীৰ ওজন বৃদ্ধি হয়। জিপ্ৰমিন আপোনাৰ 10 ml কে দিছোঁ প্ৰতি 100 মুৰ্গী পোৱালিৰ কাৰণে, 10 ml কৰি, আৰু বাকী পানীত কোনো ধৰণৰ মেডিচিন নাই, সুদা জিপ্ৰমিন দিছোঁ। এনেকৈ জিপ্ৰমিন 4-5 দিনমান ব্যৱহাৰ কৰিম, আকৌ কেইদিনমান গেপ দি আকৌ কণ্টিনিউ ব্যৱহাৰ তেনেধৰণে কৰি থাকিম, তেতিয়া বিক্ৰী কৰা পৰ্যন্তলৈকে, আৰু তেতিয়া ভাল ওজন পোৱা যায়।